বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ভাতটো খালেনে? এয়া মই ভাত খাবলৈ লৈছোঁ। আজিনো কিহে খাবলৈ লৈছোঁ আপোনালোককো অকণমান দেখুৱাওঁ, আৰু আপোনালোকে কিহে কিহে ভাতকেইটা খালে মোকো কমেণ্ট কৰি জনাই থৈ যাব। ব'লকচোন মই ভাত কিহে খালে আপোনালোকক অকণমান দেখুৱাই দিওঁ। দেখিছেনে আজি মোৰ ভাতৰ থালিখন এনেদৰে এয়া খাবলৈ সজাই লৈছোঁ। এয়া দেখিছেনে, এইপিনে বাঢ়ি লৈছোঁ ভাত, আৰু এইপিনে ভাতৰ ওপৰতে দিছোঁ এয়া পিঁয়াজ এটা লৈছোঁ, গোটা পিঁয়াজ, আৰু এইপিনে দেখিছোঁ তুলসী জলকীয়া, আৰু এটা সৰু ভোট জলকীয়া লৈছোঁ। মানে আজি জ্বলা খাবলৈ বহুত মন আছে দেই, ইমান জ্বলা খাবলৈ মন গৈছে। আৰু এইপিনে দেখিছেনে শুকান মাছ আৰু বিলাহী, শুকান মাছ বিলাহী, আৰু এয়া দেখিছেনে তুলসী জলকীয়া ইয়াতো দি দিছোঁ। এনেদৰে এয়া শুকান মাছ বিলাহী জলকীয়া দি পূৰা বনাই লৈছোঁ। তাৰপাছত আকৌ এইপিনে লৈছোঁ চব্জি, কুন্দুলি, আলু, বেঙেনা, ডাঙবডি একেলগতে ভাজি বনাই লৈছোঁ। আৰু এইপিনে দেখিছেনে দালি লৈছোঁ, তিয়ঁহ, দালি আৰু বিলাহী। দালি বইল বনাই খাইছোঁ। আপোনালোকে বাৰু বইল দালি কোনে কোনে খাই ভাল পায় জনাবচোন। মোৰ কিন্তু বইল দালি খাই বহুত ভাল লাগে দেই। আৰু আজি মোৰ ভাতৰ থালিখন এনেদৰে সজাই লৈছোঁ। আপোনালোকেনো কিহে কিহে খাইছে জনাব, আৰু মোৰ ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট কৰি থৈ যাব। বাই বাই।